গাছ আজি মানে ৰবাৰ টেঙা খাম এই বছৰ মানে প্ৰথমবাৰ ৰবাৰ টেঙা খাম যিহেতু ৰবাৰ টেঙা খোৱাৰ বতৰ আৰু ইফালে ৰবাৰ টেঙা মায়ে কাটা পুৰা আৰম্ভ কৰিলা মানে এটাই আছে ৰবাৰ টেঙা অলপ ডাঙৰ বহুত ডাঙৰ মানে আৰু ইফালে সৰুতে এটা মানে ৰবাৰ টেঙা বাকালে আতি দিলে মানে চকুতে ধৰে চকু মানে ওলাই যায় সৰুতে মানে কোনে কোনে এনেকুৱা কৰিছিলে তো অকণমান কৰি জনাব পুৰা চকুতে ধৰে আৰু ইফালে ৰবাৰ টেঙা কাটি পেলাই মুখখন কাটি পুৰা মানে এৰেৱে আৰু পুৰা ইফালে এৰুৱা হৈ গ'ল আৰু পুৰা চাওক পুৰা ৰঙা ৰঙা হৈ গৈছে একদম মানে বহুত ৰস আছে পুৰা পুৰত হৈ গৈছে বহুত ৰস আছে পুৰা ৰঙা ৰঙা হৈ গৈছে একদম আৰু ইফালে হৈ গ'ল পুৰা এৰুৱা কাটা হৈ গ'ল আৰু ইফালে পুৰা মায়ে মানে নিমখ আৰু জলকীয়া দি পুৰা সানি আছে মজাকে আৰু ইফালে পুৰা ভাগ কৰা হৈ গ'ল মানে খোৱা মানুহ আছে আৰু মা দেউতা মই আৰু আছে আৰু তাৰপিছত ইফালে আছে পুৰা মায়ে মানে খাই আছে পুৰা ৰস খাই আছে এইফালে ময়ো খাওঁ মই প্ৰথমতে ৰসখিনি খালোঁ ৰসখিনি খাই বহুত মজা লাগে তাতে ৰস খাই বহুত খাই থাকোঁতে ইউ আহি পেলাই যন্ত্ৰটো ইয়া কৰিলোঁ আৰু এইফালে মই খাই চাব পাৰি কেনেকুৱা লাগে কি মজা লাগছে আৰু মই মানে এইখিনিয়ে লৈছিলোঁ তো এইটো